ও ভাই মজা প্লেস চাগে এইটো হয় বাবাৰ ঘৰ ও ভগৱান সেই চাচোন চা এইটোক জয়ন্তক চাচোন চা ক'ত গিছে কি কবি এইটো ক্ষেত্ৰত এইবোৰ এটা পবিত্ৰ স্থান আৰু মানুহবোৰ আহি ভাল পায় ঘূৰি ফুৰি চাই পূজা পাতল কৰে কিন্তু কিছুমানে আহি এই খাই খাওক এনজয় কৰে ফূৰ্তি কৰে কৰি থাকে Welcome back to my YouTube channel SD Vlogs. আজি গৈ আছো সানডে ফানডে কৰিব কাৰণে আৰু ক'ত যাই আছো সকলোখিনি কৈ আছো হেখন ফালে সব ব্লগ কৈ থাকো নে কি কোৱা মোটা ব্লগ মানে আজি অলপ বেলেগ ধৰণৰ হ'ব সো বাইক চাইক ওলাইছো এইফালে পিকলি আছে সেইফালে বিদ্যুৎ আছে সব ব্লগ কৈ থাকো এইটো পিকলি সো আহি পালো এইখিনি আৰু আমি যাম এতিয়া আৰু ব্লগ গৈ থাকো ধুনীয়া কৰি এটা চিনেমেটিক শট চোৱা তাৰপিছত ব্লগ পাই তো আহি পালোঁ বিজনী আৰু বিজনীত নুঘুমাও চিধা চিধি যাম আমি আৰু আগতে কৈছোঁ যে নৱজিতক লগ কৰিম কাৰণ বহুত ভাল কাৰণ বহুত যিহেতু ৰড ট্ৰিপ আহি আছে আমাৰ আৰু ৰড ট্ৰিপটো অলপ বেলেগ ধৰণৰ হ'ব আল্টিমেট হ'ব ভাল লাগিব চাই পেলাই মৰম দিব য'ত মানে গোটেইখিনি হ'ব এডভাঞ্চাৰ পিছত কম এইবোৰ কি হ'ব কি নহ'ব নেক্সট যেতিয়া ব্লগ এটা হ'ব আৰু তাৰপিছত হ'ব কাৰণ এইবোৰত মানে মই একেদিন লাগাতাৰ ব্লগ দি আছিলোঁ কিন্তু একেদিন অলপ মানে ৰেষ্ট লৈছোঁ কাৰণ সিফালে অলপ এডভাঞ্চাৰ হ'ব সেইটো কাৰণে চ' এয়া বিজনী টলগেট পালোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু হয়নে নহয় বলক গৈ থাকোঁ আগলৈকে বলক সেইদিনাখন তেল মাফতে মানে পালিটাৰত কিমান দিছিলে ইয়ালৈকে আহিছিলোঁ আৰু ইয়ালৈকে প্ৰায় আমাৰ 32 কিলোমিটাৰ হৈছিলে আইনদীলৈকে আৰু 30+ দি আছিলে সেইটো কাৰণে বহুত ভাল লাগিছিল যে বাইকখনে 30+ দি আছে আৰু আইনদীৰ ধুনীয়া পৰিৱেশ এটা দেখাই আছোঁ আৰু সদায় দেখাওঁ ধুনীয়া পৰিৱেশ আৰু সেইটো পৰিৱেশ মানে ইমান ফেভৰেট হৈ গৈছে মোৰ ধুনীয়া পৰিৱেশ আৰু ধুনীয়া পৰিৱেশ চাবা নেকি ৰখাই দিওঁ ৰ'বা আজি ৰখাই পেলাই দেখাম আৰু ধুনীয়া কৰি দেখাম চোৱা না আগৰ পিনে চোৱা এইটো পৰিৱেশ আৰু কিবা লাগে নেকি কি ধুনীয়া পৰিৱেশ আছে চোৱা না কি মজা হৈ আছে ইয়াতে আহি পাইছিলোঁ সেইটোকে কথা কৈ আছোঁ যে বিদ্যুৎ এইটোকে কথা কৈ আছে যে ইয়াতে আহি পাইছিলোঁ আমি ধুনীয়া কৰি তো বলক গৈ থাকোঁ এইটো নবক্সা কি পিন্ধি আছে আজি আৰু ফখৰা লাগি আছে চাচোন চাপ নাপাই লাষ্ট লাগি মুজে সাৰা মাতিয়ে চ' নমকটো ল'লোৱে দেখা পালা আৰু এতিয়া আমি গৈ আছোঁ হিমালয়লৈকে কিবা খাওঁ ভোক লাগছে ভোক লাগি পেলাই আগৰ ফালে যাম আগৰ ফালে আজি আৰু এক্সামো হৈ আছে চ' ইণ্টাৰনেটো নাই ঘৰত যাই ধুনীয়া কৰি এডিট কৰিম বহাই দিম চ' মজা লাগিছে আহি পেলাই কিন্তু মানুহ আজি ভিৰ কাৰণ এক্সামৰ কাৰণে মানুহ ভিৰ বেলেগ একো নাই আৰু অলপ ইয়াতে চাউণ্ড পাই আছোঁ এইখিনিত সেইখিনিও ছাৰ্ভিচিঙৰ দিনাখন ঠিক কৰিব লাগিব আৰু তাৰপিছত গুচি যাম আৰু এইফালে গাঁৱৰ ফালেদি যাম ক'ত যাওঁ গম নাপাওঁ আজি মুঠতে যোৱাটো গৈ থাকিম আৰু ক'ত যাওঁ না মই নাজানো চব বলক
পাওঁ তাত দেখাই আছোঁ চ' আহিলোঁ বন্ধুসকল আৰু এইফালে আছে ধুনীয়া কৰি এইফালে কেইটা আছে আৰু বাকী দেখাই আছোঁ ধুনীয়া কৰি আহি পালোঁ যেতিয়া চ' বন্ধুসকল ইয়াতে আহি ভালে লাগিছিল কিন্তু এইফালে দেখা পাই আছে নেকি এইখিনি জেগাত মানে ঝৰ্ণা হয় কিন্তু একচুৱেলি পানী নাই সেইটো কাৰণে অলপ বেয়া লাগিছে বাকী ঠিকে আছে ভিউ আল্টিমেট হয় এইফালে নব আল্টিমেট মানে একদম আল্টিমেট লাগিছে ভালে লাগিছে যেনিবা আৰু এইফালে মজা পাহাৰখন আৰু বহুত ওখ ভাই বহুত ওখ চোৱা না বহুত ওখ ইমান ওখ পাহাৰ এইফালে দেখাই আছোঁ অলপমান ৰ'বা না ধৈৰ্য ধৰা ৱেইট কৰা এনেকুৱা পাহাৰৰ ব্লগ আহি থাকিব আৰু একচুৱেলি এনেকুৱা পাহাৰেদি আমি উঠি যাব লাগিব মানে খোজকাঢ়ি হা মই কৈয়ে দিলোঁ চ' হ'ব পাৰে নহ'ব পাৰে মানে লগতে এডভেঞ্চাৰো হ'ব পাৰে খোজকাঢ়ি যাব লাগিব পাৰে নালাগিব পাৰে গাড়ী লৈও যাব পাৰোঁ মানে কি ক'ম আৰু বাৰু যি নহওক বলক অঁ ইফালে আছে মন্দিৰটো ইয়াতে আহি কিনে বঢ়িয়া লাগিছিল কিন্তু গৰম অত্যাচাৰ এইফালে আছে নব বহি কিনে আৰু ইফালে আছে পাহাৰ এইফালে কি মজা আৰু এইফালে মানুহ আছে এইফালেও আছে মানুহ কিন্তু এইটো ও ভাই বাঘৰ গুফা আহক চেন্ট্ৰেল বিল্ডিং উঠা নৰি আরে ও ভাই মজা প্লেস ইফালে আহক হ্যাঁ ও ভগৱান সেই চাচোন চা এইটো জয়ন্তক চাচোন চা ক'ত দিছে সেইটো জয়ন্ত ও ভাই ইমান ওপৰত গিছে ঐ পৰিবি ঐ পিছল খাই চ' ইমান মানে হেৰি ওপৰত আহিছোঁ এইফালে কি মজা প্লেচ ন ফটো কিন্তু মজা হ'ব এইফালে পৰা উঠাবি নেকি এটা হ'ব আৰু ফটোবোৰ দেখা পাব ইনষ্টাগ্ৰামত আৰু ইনষ্টাগ্ৰামত সেইটো কাৰণে ফ'ল' কৰি লওক এইফালে আছে নব সেইফালে আছে জয়ন্ত চ' ফটো এটা উঠি লওঁ থাম্বনেইলৰ কাৰণে চ' মজা লাগিব এনেকৈ থাম্বনেইল উঠি কিনে চ' ইয়াতে আহি ধুনীয়া লাগিছিল কিন্তু এইফালে আছে ডিষ্টাৰ্ব দিয়া এইফালে বস্তু লৈ যায় মানে কিছুমান বস্তু থ'বই নোৱাৰি পটককৈ লৈ যায় আৰু এইফালে গছডাল আছে ভগৱানৰ ক'ত লাগি আছে চোৱা নাই মানে পূৰা পাথৰত গোটেই পাথৰ তাৰপিছত পাথৰত লাগিছে আৰু এইফালে ঘামি জোহে মানে অৱস্থা টাইট চাওঁ না গোটেই পাথৰ অলপ দেখাই আছোঁ ধুনীয়া কৰি বন্ধুসকল আৰু এটা বস্তু বিশেষ বস্তু এইটো ভিতৰত দেখি পাইছে চাগে এইটো হয় বাবাৰ ঘৰ আৰু বাবা মানে গমেই পাইছা ওম নমঃ শিৱায় চ' বাবাক ধুনীয়া কৰি দেখাই আছোঁ বাবা ক'ত আছে ভিতৰত বাবাৰ ভিতৰত চৰা আৰু এইফালে আছে সোমাই যোৱা ৰাস্তা এইটো বাবাক পূজা কৰে সেইফালে বাবাক পূজা কৰে চ' বহুত তলত মানে এইফালেতো যাব নোৱাৰি মানে গ'লেও হেৰি কৰি যাব লাগিব শুই যাব লাগিব এইফালেদি যাব পাৰে ধুনীয়া কৰি কিন্তু এইফালে লেতেৰা কৰি ৰাখিছে এইবিলাক লেতেৰা কৰি ৰাখিছে ইফালে কি কবি এইটো ক্ষেত্ৰত এইবোৰ এটা পবিত্ৰ স্থান আৰু মানুহবোৰ আহি ভাল পায় ঘূৰি ফুৰি চাই পূজা পাতল কৰে কিন্তু কিছুমানে আহি
এই খাই খাওক এনজয় কৰে ফূৰ্তি কৰে কৰি থাকক কিন্তু এই বটল ভঙা বা লেতেৰা কৰি থৈ যোৱা এইবোৰ ভাল কথা নহয় এইবোৰ গোটেইফালে লেতেৰা সেইছা কাচ পৰি আছে এইফালে প্লাষ্টিক কাগজ আৰু এইটো চাইডে চব পুৰা লেতেৰা কৰি ৰাখিছে চ' কি ক'ম আৰু সকলোৱে কয় যে যিবিলাক এনেকুৱা ধুনীয়া মানে স্থান আছে সেইবোৰত লেতেৰা কৰিব নালাগে তথাপিও লেতেৰা কৰে এইবোৰ কি ক'বা ইফালে ভগৱানৰ মানে ক'বই ভাল নালাগে যিয়ে নহওক কিয় বাৰু আমি এদিন আহিছোঁ কিন্তু এদিন আমি লেতেৰা কৰি থৈ যোৱা নাই সেইটোৱে ভাল লাগিছে হয় নহয় একো খোৱা বস্তু আমি একো অনা নাই পানীও অনা নাই না অঁ পানীও অনা নাই খোৱাৰ কাৰণে এটা তলত গৈ আমি পানী খামহে দোকানৰ পৰা কিনি পেলাই চ' ইয়াৰ পৰা যাওঁ আহি কিনে ভালেই লাগিছিল আজি আপোনালোকে আহিব কিন্তু আহিলে লেতেৰা নকৰিব পৰিৱেশটো বিনষ্ট নকৰিব চব যেনেকুৱা সুন্দৰ প্ৰাকৃতিক হয় তেনেকুৱাই ৰাখিব চ' ইমান ধুনীয়া প্লেচ চ' ইমান ধুনীয়া প্লেচ তাত গৈ পেলাই প্লিজ লেতেৰা নকৰিব যদি চাফা কৰিব নোৱাৰে তেনেহ'লে লেতেৰা নকৰিব ডেটছ ইট এইখিনি আছে বঙাইগাঁৱৰ কি প্লেচ আঠুগাঁও বঙাইগাঁৱৰ আঠুগাঁও আৰু আমি আহোঁতে এইফালেদি আহিছিলোঁ এইটো ৰাস্তা আৰু আমি যাওঁতে এইফালেদিয়ে যাম কাৰণ ওপৰত আহিবৰ কাৰণে এইফালেদি আহিব লাগে এইটো ফুটাটো যে দেখি পাইছেনে এইটো ফুটা এইফালেদি আহিব লাগে এইফালেদিয়ে যাম আৰু তো বলক গৈ থাকোঁ ইয়াৰ পৰা এবাৰ ঢুকি দিয়ক तो 200 ज़्यादा ले ले भाई उतार दे বিদ্যুৎ আৰু নম্বৰ কৈ আছে এইখিনি জেগাত কিবা এটা চেণ্ট আছে সেই চেণ্টটো জন্তু চেণ্ট যে কি বাক্সাক আহে ৰখি থাকে মানে জিৰণি লয় আৰু এইফালে ঘাম চানা পুৰা ঘামি অৱস্থা নাই যাওঁ ইয়াৰ পৰা চব বলক গৈ থাকোঁ চব বন্ধুগণ আহি পালোঁ ঘৰ আৰু ভাগৰে যোগাৰে আহি পাই অলপ ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লৈ পেলাই এইফালে আছে বিদ্যুৎ মোবাইল চাই আৰু এতিয়া বিদ্যুতক থ'ব যাম থৈ কিনে আহিম চ' টাইম হ'ল 7:05 আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ' কি কৰিব লাগিব लाइक शेयर एंड कमेंट আৰু ছাবস্ক্ৰাইবটো কৰিব নালাগে ছাবস্ক্ৰাইবটো কৰিব লাগিব তো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই গাইছ see you again next vlog ধামাকা আহি আছে আৰু ধামাকা আহি আছে নেকি চ' পিছত গম পাব ধামাকাবোৰ বেছি দিন নাই আৰু 2 weeks এই 2 weeks নহয় one week বাকী তো প্ৰিপেৰেশ্যনতে যাব টাইম কি আৰু নাছে কাম